ছাত্ৰ-ছাত্ৰীসকল, আজি বাক্যৰ বিষয়ে আলোচনা কৰিবলৈ লোৱা হৈছে। তোমালোকে কথাখিনি বুজিবলৈ যত্ন কৰিবা। এতিয়া বাক্য মানে হ'ল যে নিৰ্দিষ্ট ক্ৰমত আবদ্ধ পাৰস্পৰিক সম্বন্ধযুক্ত একোটা ভাৱ সম্পূৰ্ণকৈ প্ৰকাশ কৰিব পৰা পদৰ সমষ্টিকে বাক্য বোলা হয়। বা আমি সাধাৰণ অৰ্থত এনেদৰেও ক'ব পাৰোঁ যে দুটা বা ততোধিক পদ বা শব্দ লগ লাগি সম্পূৰ্ণ অৰ্থ বুজালে সেই পদ সমষ্টিক বাক্য বোলে। দুটা বা তাতকৈ অধিক পদ লগ লাগি যদি সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে, সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব লাগিব। কিন্তু এইখিনিতে তোমালোকে মন কৰিবা যে যদি ২-৩টা পদ লগ লাগিছে কিন্তু কোনো অৰ্থ প্ৰকাশ কৰা নাই, তেনেহ'লে সেইটো বাক্য নহ'ব। এটা বাক্য হ'বলৈ যাওঁতে সম্পূৰ্ণ অৰ্থ প্ৰকাশ হ'ব লাগিব। একোটা ভাৱ সম্পূৰ্ণকৈ প্ৰকাশ কৰিব লাগিব। যেনে তোমালোকে কেইটামান উদাহৰণলৈ মন কৰা। যেনে আমি পঢ়িছোঁ বা মই পঢ়িছোঁ। ইয়াত আমি অৰ্থটো বুজি পাইছোঁ যে আমি কি কৰিছোঁ, পঢ়িছোঁ বা মই পঢ়িছোঁ। তেনেদৰে সিহঁতে ফুটবল খেলিছে। ইয়াত কেইবাজনো লগ হৈ বল খেলিছে অৰ্থটো আমি বুজি পাইছোঁ। এনেদৰে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব লাগিব। তাৰপিছত তোমালোকে আৰু এটা কথা মন কৰিবা যে বাক্যত অন্ততঃ দুটা পদৰ আৱশ্যক। এটা হৈছে কৰ্তা আৰু আনটো হৈছে ক্ৰিয়া। কৰ্তা মানে যি ক্ৰিয়া সম্পাদন কৰে, যি কামটো কৰে, সিয়ে হৈছে কৰ্তা। যেনে আমি পঢ়িছোঁ। ইয়াত আমি কৰ্তা আৰু পঢ়িছোঁ হৈছে ক্ৰিয়া। কিন্তু কেতিয়াবা কৰ্তা আৰু কেতিয়াবা ক্ৰিয়াপদটো উজ্জ্ব হৈ থাকে, অৰ্থাৎ লুকাই থাকে। যেনে তোমালোকে এটা উদাহৰণলৈ মন কৰা। এইফালে আহাচোন। এতিয়া এইফালে আহাচোন বুলি কওঁতে ইয়াত আমি কাৰোবাক যে মাতিছে সেই কথাটো বুজি পাইছোঁ যে ইয়াত কৰ্তাটো হ'ব লাগিছিল তুমি বা তোমালোক, এনেধৰণৰ হ'ব লাগিছিল। তুমি এইফালে আহাচোন বা তোমালোক এইফালে আহাচোন। কিন্তু ইয়াত কৰ্তাটো উজ্জ্ব হৈ আছে, লুকাই আছে। কিন্তু আমি এইফালে আহাচোন বুলি কওঁতেই কাৰোবাক যে মাতিছে সেইটো বুজি পাইছোঁ। এনেধৰণে কেতিয়াবা কেতিয়াবা কৰ্তা বা ক্ৰিয়াপদটো উজ্জ্ব হৈ থাকিলেও সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিলে তেতিয়াও বাক্য হৈ যায়। তাৰপিছত তোমালোকে মন কৰিবা যে বাক্যৰ শ্ৰেণী বিভাজন কৰা পদ্ধতি দুটা, গঠন অনুসৰি আৰু ভাৱ অনুসৰি। আমি প্ৰথমে গঠন অনুসৰি কৰা বাক্যৰ ভাগসমূহৰ বিষয়ে আলোচনা কৰিম। গঠন অনুসৰি ৩ প্ৰকাৰৰ বাক্য পোৱা যায়: সৰল বাক্য, মিশ্ৰ বা জটিল বাক্য আৰু যৌগিক বা সংযুক্ত বাক্য। এতিয়া সৰল বাক্য মানে হ'ল যে যি বাক্যত এটা মাথোন কৰ্তা আৰু এটা মাথোন সমাপিকা ক্ৰিয়া থাকে তাকে সৰল বাক্য বোলে। এতিয়া কৰ্তা মানে হ'ল যি ক্ৰিয়া সম্পাদন কৰে বা যি কামটো কৰে, সিয়ে হৈছে কৰ্তা। আৰু সমাপিকা ক্ৰিয়া মানে হৈছে যে যি ক্ৰিয়াপদে বাক্য এটাৰ বা কওঁতাৰ ভাৱটো সম্পূৰ্ণকৈ প্ৰকাশ কৰে, তাকে সমাপিকা ক্ৰিয়াপদ বোলে। এতিয়া সৰল বাক্যত এটা মাথোন কৰ্তা আৰু এটা মাথোন সমাপিকা ক্ৰিয়া থাকে। যেনে অঞ্জলীয়ে কিতাপ পঢ়িছে। এতিয়া ইয়াত কৰ্তা হ'ব অঞ্জলি, কামটো অঞ্জলীয়ে কৰিছে, আৰু ক্ৰিয়া হৈছে পঢ়িছে। তেনেদৰে মই ভাত খালোঁ। এতিয়া ইয়াত কৰ্তা হ'ব মই আৰু ক্ৰিয়া হ'ব, সমাপিকা ক্ৰিয়া হ'ব খালোঁ। তাৰপিছত মিশ্ৰ বা জটিল বাক্য। মিশ্ৰ বা জটিল বাক্য মানে হৈছে মূল বা প্ৰধান একোটি বাক্যৰ লগত এক বা ততোধিক অপ্ৰধান বাক্য ব্যৱহাৰ কৰি সম্পূৰ্ণ ভাৱ প্ৰকাশ কৰিলে জটিল বা মিশ্ৰ বাক্য বোলে। জটিল বা মিশ্ৰ বাক্যত কি হয় যে এটা প্ৰধান বাক্যৰ লগত এক বা ততোধিক অপ্ৰধান বাক্য ব্যৱহাৰ কৰি সম্পূৰ্ণ ভাৱ প্ৰকাশ কৰিলে জটিল বা মিশ্ৰ বাক্য হয়। অৰ্থাৎ জটিল বা মিশ্ৰ বাক্যত এটা প্ৰধান অংশৰ লগতে এটা বা তাতকৈ অধিক
অপ্ৰধান অংশ থাকে। যেনে সৰুতে যিয়ে মন পুতি পঢ়ে আৰু বিদ্যা অৰ্জন কৰে তেওঁ জীৱনত সুখী হয়। এতিয়া এই গোটেই বাক্যটোত সৰুতে যিয়ে মন পুতি পঢ়ে আৰু বিদ্যা অৰ্জন কৰে এই দুটা হৈছে বাক্যটোৰ দুটা অপ্ৰধান অংশ। আৰু তেওঁ জীৱনত সুখী হয় এইটো হৈছে বাক্যটোৰ প্ৰধান অংশ। এতিয়া চোৱা, বাক্যটোৰ প্ৰধান অংশ হৈছে তেওঁ জীৱনত সুখী হয়। কেনেকুৱা ধৰণৰ লোক জীৱনত সুখী হয়? যে বাক্যটোৰ অপ্ৰধান অংশ দুটা ইয়াত দিছে যে সৰুতে যিয়ে মন পুতি পঢ়ে আৰু বিদ্যা অৰ্জন কৰে তেওঁ জীৱনত সুখী হয়। এতিয়া তেওঁ জীৱনত সুখী হয় এইটো হৈছে বাক্যটোৰ প্ৰধান অংশ, আৰু সৰুতে যিয়ে মন পুতি পঢ়ে আৰু বিদ্যা অৰ্জন কৰে এই দুটা হৈছে বাক্যটোৰ দুটা অপ্ৰধান অংশ। এতিয়া এই প্ৰধান অংশটোৰ লগত তেওঁ জীৱনত সুখী হয় এই প্ৰধান অংশটোৰ লগত সৰুতে যিয়ে মন পুতি পঢ়ে আৰু বিদ্যা অৰ্জন কৰে এই দুটা অপ্ৰধান অংশ লগ লাগি এই গোটেই বাক্যটো গঠন হৈছে। গতিকে এই বাক্যটো হ'ব মিশ্ৰ বা জটিল বাক্য। তেনেদৰে আৰু এটা উদাহৰণ তোমালোকে মন কৰিবা যে তুমি যে আহিবা মই ভাবিবই পৰা নাছিলোঁ। এতিয়া চোৱা, মই ভাবিবই পৰা নাছিলোঁ এইটো হৈছে বাক্যটোৰ প্ৰধান অংশ। মই ভাবিবই পৰা নাছিলোঁ। কি ভাবিব পৰা নাছিল? যে তুমি যে আহিবা মই ভাবিবই পৰা নাছিলোঁ। তুমি যে আহিবা এইটো হৈছে বাক্যটোৰ অপ্ৰধান বা বাক্যটোৰ অধীন অংশ, আৰু মই ভাবিবই পৰা নাছিলোঁ এইটো হ'ব বাক্যটোৰ প্ৰধান অংশ। গতিকে এনেকুৱা ধৰণৰ বাক্য মিশ্ৰ বা জটিল বাক্যৰ ভিতৰত পৰিব। তাৰপিছত আৰু এটা ভাগ আছে, সেইটো হৈছে যৌগিক বাক্য, যে যি বাক্যত দুই বা ততোধিক সম্পূৰ্ণ স্বতন্ত্ৰ মানে হৈছে নিজস্ব সৰল বা মিশ্ৰ বাক্য থাকে তাকেই যৌগিক বাক্য বোলে। অৰ্থাৎ যি বাক্যত দুটা বা তাতকৈ অধিক সৰল বাক্য বা মিশ্ৰ বাক্য, কেতিয়াবা কি হয় যে দুটা বা তাতোতকৈ অধিক সৰল বাক্যও থাকিব পাৰে বা দুটা বা তাতকৈ অধিক মিশ্ৰ বাক্যও থাকিব পাৰে। আৰু এইখিনিতে তোমালোকে আৰু এটা কথা মন কৰিবা যে দুটা বা তাতকৈ অধিক সৰল বা মিশ্ৰ বাক্য যদি যোজক অব্যয়ৰ দ্বাৰা যুক্ত হৈ থাকে। যোজক অব্যয় মানে হৈছে যে যি অব্যয়ে দুটা বা তাতকৈ অধিক পদ বা বাক্যক সংযোগ কৰে তাকে যোজক অব্যয় বোলে। যেনে যোজক অব্যয়বোৰ হৈছে কিন্তু, যদি, এতেকে, আৰু, কিন্তু, নাইবা, নতুবা, কিয়নো, তেন্তে, এইবোৰ হৈছে যোজক অব্যয়। আৰু যৌগিক বাক্যত কি হয় যে যি বাক্যত দুটা বা তাতকৈ অধিক সৰল বা মিশ্ৰ বাক্য, কেতিয়াবা সৰল বাক্যও থাকিব পাৰে আৰু কেতিয়াবা মিশ্ৰ বাক্যও থাকিব পাৰে, যোজক অব্যয়ৰ দ্বাৰা যদি যুক্ত হৈ থাকে তেনেহ'লে সেই বাক্যকে যৌগিক বাক্য বুলি কোৱা হয়। যেনে ৰাম, সীতা আৰু লক্ষ্মণ বনলৈ গ'ল। ইয়াত তিনিটা সৰল বাক্য আৰু যোজক অব্যয়ৰ দ্বাৰা লগ হৈছে। ৰাম, সীতা আৰু লক্ষ্মণ বনলৈ গ'ল। এতিয়া এইটো হ'ব যৌগিক বাক্য। তেনেদৰে সি যে ব্যাকৰণ নাজানে মই নাজানো, আৰু ময়ো যে নাজানো সি ক'ব নোৱাৰে। এতিয়া চোৱা, ইয়াত দুটা জটিল বা মিশ্ৰ বাক্য আৰু যোজক অব্যয়ৰ দ্বাৰা লগ হৈছে। এতিয়া চোৱা, সি যে ব্যাকৰণ নাজানে মই নাজানো। এতিয়া এই বাক্যটো হ'ব মিশ্ৰ বা জটিল বাক্য। মই নাজানোটো হ'ব বাক্যটোৰ প্ৰধান অংশ, আৰু সি যে ব্যাকৰণ নাজানে এইটো হ'ব বাক্যটোৰ অপ্ৰধান অংশ। এইটো হৈছে মিশ্ৰ বা জটিল বাক্য। তেনেদৰে ময়ো যে নাজানো সি ক'ব নোৱাৰে। এতিয়া এই বাক্যটো হ'ব ময়ো যে নাজানো সি ক'ব নোৱাৰে, এই বাক্যটো হৈছে মিশ্ৰ বা জটিল বাক্য। ইয়াত দুটা অংশ আছে, বাক্যটোৰ দুটা অংশ আছে। এটা হৈছে বাক্যটোৰ প্ৰধান অংশ আৰু আনটো হৈছে বাক্যটোৰ অপ্ৰধান অংশ। এতিয়া সি ক'ব নোৱাৰে এইটো হৈছে বাক্যটোৰ প্ৰধান অংশ, আৰু ময়ো যে নাজানো এইটো হৈছে বাক্যটোৰ অপ্ৰধান অংশ। এইটো হৈছে বাক্য মিশ্ৰ বা জটিল বাক্য। এতিয়া এই দুটা মিশ্ৰ বা জটিল বাক্য, সি যে ব্যাকৰণ নাজানে মই নাজানো আৰু ময়ো যে নাজানো সি ক'ব নোৱাৰে, এই দুটা হৈছে মিশ্ৰ বা জটিল বাক্য। আৰু এই দুয়োটা মিশ্ৰ বা জটিল বাক্যক যোগ কৰিছে আৰু যোজক অব্যয়ে।
সি যে ব্যাকৰণ নাজানে মই নাজানো আৰু ময়ো যে নাজানো সি ক'ব নোৱাৰে গতিকে এই গোটেই বাক্যটো হ'ব যৌগিক বাক্য তোমালোকে সদায় এটা কথা মন কৰিবা যে যি বাক্যত দুটা বা তাতকৈ অধিক সৰল বা মিশ্ৰ বাক্য যদি যোজক অব্যয়ৰ দ্বাৰা যুক্ত হৈ থাকে তেনেহ'লে সেই বাক্যকে যৌগিক বাক্য বুলি কোৱা হয় তেনেদৰে আৰু এটা উদাহৰণ তোমালোকে মন কৰিবা আমি ৰাতি ভাত খাওঁ আৰু ৰামুহঁতে ৰুটি খায় এতিয়া এই দুটা বাক্য আমি ৰাতি ভাত খাওঁ ৰামুহঁতে ৰুটি খায় এই দুটা হৈছে সৰল বাক্য ইয়াত এই দুয়োটা বাক্যকে যোগ কৰিছে আৰু যোজক অব্যয়ে আমি ৰাতি ভাত খাওঁ আৰু ৰামুহঁতে ৰুটি খায় এই গোটেই বাক্যটো হ'ব যৌগিক বা সংযুক্ত বাক্য তোমালোকে নিশ্চয় এইখিনি বুজিব পাৰিছা ভালদৰে কথাখিনি বুজিবলৈ যত্ন কৰিবা আমি পাছৰ ক্লাছত ভাব বা অৰ্থ অনুসৰি বাক্যৰ ভাগসমূহৰ বিষয়ে আলোচনা কৰিম